বন্ধুসকল ধৰি লৈছোঁ আপোনালোকে এই ভিডিঅ'টো ইউটিউবত চাই আছে বন্ধুসকল, আৰু চাই থাকোঁতে যদি আপোনালোকে পইচাৰ পালেহেঁতেন কেনেকুৱা হ'লহেঁতেন। যদি আপোনালোকে ভিডিঅ' চাই আছে আৰু ভিডিঅ' চাই থাকিলে যিমান আপোনালোকে ভিডিঅ' চাইছে সিমান আপোনালোকে কিবা এটা ৰেটত পইচাৰ পাই আছে। বন্ধুসকল মই আজি এনেকুৱা ধৰণৰ এটা টপিকৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিবলৈ আহিছোঁ। বন্ধুসকল আজি মই গৈ আছোঁ এটা এপছৰ বিষয়ে আপোনালোকক ক'বলৈ। যদিহে আপোনালোকে থাম্বনেইলখন চাই ক্লিক কৰিছে তেতিয়াহ'লে আপোনালোকে অলৰেডি গমেই পাইছে। বন্ধুসকল মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ যোৱা এই এপছটোৰ নাম হৈছে LTV। বন্ধুসকল হয় এই এপছটোত আপোনালোকে ভিডিঅ' আপলোড কৰিলে বা ৰিলছ বনালে বা আপোনালোকে যদি সেই এপছটোত গৈ ভিডিঅ' চাই থাকে তেতিয়াহ'লে আপোনালোকে পইচাৰ অৰ্জন কৰিবলৈ পাৰিব। বন্ধুসকল সেই এপছটোৰ অনাৰ হৈছে বন্ধুসকল আপোনালোকে নিউজে বাতৰিয়ে এইবিলাকত আপোনালোকে শুনিছে বা দেখিছে যে অসমৰ সবতকৈ ধনী ইউটিউবাৰজন হৈছে মুস্তাফিজুৰ ৰহমান, আৰু তেখেতেই এই এপছটো লঞ্চ কৰিছে। আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে এইটো এটা ভাল তেওঁ পদক্ষেপ লৈছে। তো বন্ধুসকল ময়ো এপছটো যাই চাইছোঁ তাতে, বা ময়ো আপলোড ভিডিঅ' এতিয়ালৈ দিয়া নাই বন্ধুসকল। ময়ো ভিডিঅ' এটা বনাই থৈছোঁ বন্ধুসকল। টিম্পু বৰুৱা, কুম্বা কানি আৰু বিভিন্ন ধৰণৰ বহুতে ডাঙৰ ইউটিউবাৰে তাতে ভিডিঅ' অলৰেডি আপলোড কৰিছে। বন্ধুসকল সেই এপছটো প্লে ষ্ট'ৰত বৰ্তমান এভেইলেবল হোৱা নাই বন্ধুসকল। প্লে ষ্ট'ৰত দিয়া গৈছে কিন্তু 7 দিন ৰিভিউত সেই এপছটো চলি আছে বন্ধুসকল। তেখেতে এটা লিংক ডিছক্ৰিপশ্যনত দিছিল, সেই লিংকটোত গৈ এপছটো ডাউনলোড কৰিব সকলোৱে পৰা গৈছিল। আৰু সেই এপছটো যদি আপোনালোকে ডাউনলোড কৰিবলৈ বিচাৰে তেতিয়াহ'লে বন্ধুসকল মোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা গৈ এপটো ডাউনলোড কৰি ল'ব পাৰিব। বন্ধুসকল সেই এপটোত কেনেদৰে কেনেকৈ কি কৰিব লাগে সেইখিনি অলপ মই আপোনালোকক দেখুৱাম। যেনে ধৰা হ'ল ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে, ভিডিঅ' আপলোড কেনেকৈ কৰিব লাগিব, এই গোটেইখিনি অলপমান আপোনালোকক দেখুৱাম। তো ব'লক আমি স্ক্ৰীনলৈ যাওঁ, গৈ তাত আপোনালোকক বাকীখিনি এপটোৰ বিষয়ে দেখুৱাই। বন্ধুসকল এতিয়া মই আহিলোঁ মোৰ মোবাইলৰ স্ক্ৰীনত। বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে এতিয়া মই আছোঁ মোৰ মোবাইলৰ স্ক্ৰীনত। এতিয়া যাম বন্ধুসকল সেই এপছটো। বন্ধুসকল সেই এপছটো হৈছে LTV। বন্ধুসকল এইটো মোৰ স্ক্ৰীনত আপোনালোকে এপছ দেখিবলৈ পাইছে, আৰু এই এপছটোৰ নাম হৈছে LTV। আৰু মই যে আপোনালোকক কৈ আছিলোঁ বন্ধুসকল সেই এপছটো হৈছে এইটো বন্ধুসকল এপছ LTV। এতিয়া বন্ধুসকল এই এপছটো মই অ'পেন কৰিম বন্ধুসকল। এয়া মই এপছটো অ'পেন কৰিলোঁ। এতিয়া বন্ধুসকল এপছটো অ'পেন কৰাৰ লগে লগে ইয়াত লিখা আছে লেটছ গেট ষ্টাৰ্টেড। তাৰ তলত আছে বন্ধুসকল ৰেজিষ্টাৰ, তাৰ তলত আছে লগ ইন স্ক্ৰিপ্ট। যদি আপোনালোকৰ অলৰেডি একাউণ্ট আছে তেতিয়াহ'লে আপোনালোকে লগ ইন কৰিব পাৰে। যদিহে আপোনালোকে বন্ধুসকল নতুনকৈ এই এপছটোত আহিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেজিষ্টাৰত ক্লিক কৰক। ময়ো কৰি দিলোঁ। তাৰ পাছত বন্ধুসকল ইয়াতে ইউজাৰ নেম আপোনালোকে দিব লাগিব বন্ধুসকল। তাৰপিছত আপোনালোকে ইমেইল দিব লাগিব আপোনালোকৰ। তাৰপিছত আপোনালোকে যিকোনো এটা পাছৱৰ্ড ছিলেক্ট কৰিব লাগিব বন্ধুসকল। তাৰপিছত আকৌ সেই পাছৱৰ্ডটোকে আকৌ এবাৰ কনফাৰ্ম কৰিব লাগিব। তাৰপাছত জেণ্ডাৰ মেল ফিমেল সেইটো দি দিব। দি উঠি আই এগ্ৰীত ক্লিক কৰি বন্ধুসকল আপোনালোকে চিং আপ কৰি ল'ব পাৰে। আৰু বন্ধুসকল ময়ো এই এপটো অলৰেডি মই এইটো আগতে মই এপছটো বন্ধুসকল ৰেজিষ্টাৰ কৰিছিলোঁ। এতিয়া মই লগ ইন কৰিম বন্ধুসকল। লগ ইন কৰি উঠি আপোনালোকক লগ পাই আছোঁ। তো বন্ধুসকল মই এতিয়া আহি গ'লোঁ এই এপছটোৰ ভিতৰত। বন্ধুসকল অলৰেডি মই এইটো ৰেজিষ্টাৰ কৰি ল'লোঁ। এতিয়া বন্ধুসকল মই আপোনালোকক দেখুৱাম টপ ভিডিঅ'ছত গৈ বন্ধুসকল কোনে ভিডিঅ' আপলোড কৰিছে। এইটো এজনী সৰু ছোৱালীয়ে বন্ধুসকল ভিডিঅ' এটা আপলোড কৰিছিল মাই ফাৰ্ষ্ট ভ্লগ বুলি। আৰু চাওক এয়া বন্ধুসকল চাওক টিম্পু বৰুৱাই বন্ধুসকল ভিডিঅ' এটা আপলোড কৰিছে বন্ধুসকল 2 দিন আগতে, এই 15 আগষ্ট তাৰিখে। আৰু এইবিলাক চাওক বন্ধুসকল ভিডিঅ' এইবিলাক। আৰু এইটো LTV অফিচিয়েল বন্ধুসকল মুস্তাফিজুৰ ৰহমানৰ যিহেতু এপছ, সেইকাৰণে তেখেতে গুড নিউজ এবাউট এইবিলাক নিউজবিলাক দি আছে কেনেকৈ এইটো চলাব পাৰি, কি কৰিব পাৰি। আৰু সেইটো LTV অফিচিয়েল তেখেতৰে এই এপছটো যেতিয়া, তো তেখেতে সেইটো অফিচিয়েল একাউণ্টটো চলি আছে। আৰু বন্ধুসকল এতিয়া এই ঘণ্টা বটনটোৰ কাষত যে বন্ধুসকল ইয়াত আপোনালোকে টিপি দিলে বন্ধুসকল ইয়াত ইডিট অপশ্যনটোত গৈ আপোনালোকৰ চেনেলটো ইয়াত ইডিট কৰি ল'ব পাৰিব। আৰু বন্ধুসকল ইয়াতে গৈ চেঞ্জ ইমেজ কভাৰ, চেঞ্জ ইমেজ আভাটাৰ এইবিলাক আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব। আৰু বন্ধুসকল ভিডিঅ' আপলোড কেনেকৈ কৰে বন্ধুসকল মাজত যিটো এইটো প্লাছ চিন আছে এই প্লাছ চিনটোত ক্লিক কৰি বন্ধুসকল ক্ৰিয়েট এ শ্বৰ্ট বুলি আছে বন্ধুসকল। তাত গ'লে বন্ধুসকল আপোনালোকে শ্বৰ্টছ আপলোড কৰিব পাৰিব। গো লাইভ আছে, গো লাইভত গ'লে লাইভ কৰিব পাৰিব। তাৰপিছত আপলোড এ ভিডিঅ' বন্ধুসকল এইটো অপশ্যনত যেতিয়া আপোনালোকে যাব বন্ধুসকল চিলেক্ট মিডিয়া, ইয়াৰ পৰা আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব বন্ধুসকল। এইখিনিয়ে আপোনালোকক দেখুৱাই দিলোঁ।
বন্ধুসকল এপছৰ কথাখিনি আপোনালোকক দেখুৱালোঁ, কেনেকৈ আপলোড কৰিব লাগে, ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে, গোটেইখিনি আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকৰ মানে কি এপছটো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ ডিছক্ৰিপশ্যনত গৈ তাৰ পৰা লিংকটো লৈ আপোনালোকে ডাউনলোড কৰিব পাৰে আৰু আপোনালোকৰ ভিডিঅ'ত দিব পাৰে। বন্ধুসকল যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু কমেণ্ট এটা কৰি দিব। আকৌ লগ পাম বন্ধুসকল আপোনালোকক অন্য এটি ভিডিঅ'ত। আজিলৈ বাই টু থেংক ইউ।